যোৱাকালি তথা 31 জানুৱাৰী তিৱাসকলৰ ঐতিহাসিক লাংখন পূজা উৎসৱ অন্তিম দিন। যোৱা 28 তাৰিখ পৰা আৰম্ভ হোৱা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী বৰংঘাই গাঁৱত উদযাপন কৰে। স্থানীয় ৰাইজে তেওঁলোকৰ অভিযোগবোৰৰ বিষয়ে স্মাৰক পত্ৰৰ জৰিয়তে অৱগত কৰে। অতি শীঘ্ৰেই গাঁওবাসী সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম বুলি কাৰ্যবাহী সদস্য উপিং মাছলায়ে মন্তব্য কৰে। এই লাংখন পূজাৰ উৎসৱত উপস্থিত হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য শ্ৰীযুত দিউপিং মাছলাই, তিৱা সাহিত্য সভা প্ৰাক্তন সভাপতি লাল সিং মাদাৰ, সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক পদেশ্বৰ মিথি, সদৌ তিৱা ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলাৰ সমিতি সাধাৰণ সম্পাদক প্ৰমোদ চাগৰা, কাৰ্বি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাম সিং তকবি আৰু কাৰ্বি যুৱ নেতা হাবে ইউটি লোকে উপস্থিত হৈছিল। লাংখন পূজা উৎসৱৰ মই ইয়াত অংশগ্ৰহণ কৰিবৰ বাবে ইয়াত আহিছিলোঁ আৰু ৰাইজৰ কিছু ইয়াত অসুবিধাৰ বিষয়ে তেওঁলোকে ইয়াত আপত্তি জনাইছে। বিশেষকৈ ৰাস্তাৰ বিষয়টো, এইটো সঁচাকৈ এইটো ৰাস্তা বহুত বাৰিষা দিনতো গাড়ী আহিবই নোৱাৰি ইয়াতো এতিয়াও কেনেকৈ আহিছে। লগতে খোৱা পানীৰ কথাটো মানে তেওঁলোকে উত্থাপন কৰিছে। নিশ্চয় এইটো JJM স্কিম অলৰেডি এইটো ছাৰ্ভে কৰা হৈছে যদিও এতিয়ালৈকে টেণ্ডাৰ কল হোৱা নাই। আশা কৰিছোঁ এইটো নিশ্চয় হ'ব, কাৰণ অলৰেডি স্কিম এপ্ৰুভাল লিষ্টত অলৰেডি আছে। আৰু লগতে ইলেক্ট্ৰিচিটিৰ বিষয়টো কেইবছৰমান আগতে এইটো ৰাজীৱ গান্ধী গ্ৰামীণ এইটো প্ৰজেক্টটোত ইয়াত অন্তৰ্ভুক্ত হৈছিলে। গাঁৱতে এতিয়া LTVখনৰ লিষ্টত আছে যদিও কিন্তু ইয়াত কাৰেণ্ট পোৱা নাই। সেই গতিকে এতিয়া বৰ্তমান যিটো চলিত স্কিমৰ জৰিয়তে ইয়াত ইমপ্লিমেণ্ট কৰিব লাগিব, সেইখিনি কথাটো মই নিজেই উত্থাপন কৰিম আমাৰ MLA ডাঙৰীয়াৰ লগত আলোচনা কৰি পেলাই। আৰু বিভিন্ন যিবিলাক মানে সমস্যাবিলাক আছে এইটো আমি লাহে লাহে ছল্ভ কৰিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈ তেওঁলোকৰ পৰা মেমৰেণ্ডাম মই আজি গ্ৰহণ কৰিছোঁ। থেংক ইউ ছাৰ। মাছলাই ডাঙৰীয়াক আমি মাতিছিলোঁ, নিমন্ত্ৰণ জনাইছিলোঁ আৰু এই উপলক্ষে তেখেতক আমাৰ যি গাঁৱৰ যি সমস্যা আছে সেই সমস্যাৰ বিষয়ে আমি এখন মেমৰেণ্ডাম দিছোঁ আৰু তাত আমি অৱগত কৰিছোঁ আমাৰ যিটো ৰাস্তাৰ যিটো অসুবিধা, মেইনলি আমাৰ যিটো ৰাস্তাৰ অসুবিধা, সেই ৰাস্তাটো আমি তাত উপস্থাপন কৰিছোঁ। আৰু তাৰ লগতে আমাৰ মিটিং কৰিবৰ কাৰণে এখন কমিউনিটি হল নাই, য'ত নেকি আমি মতা আৰু মাইকীয়ে আমি একেলগ মিলি পেলাই গাঁৱৰ ৰাইজে বহিখিনি একেলগে মানে মিটিং কৰিব নোৱাৰোঁ। য'ত নেকি আমাৰ ডেকা চাং আছে, চামাতি যি বুলি কয়, সেই চামাতিত কেৱল পুৰুষে তাত উঠিব পাৰে, কিন্তু মহিলা মানুহে তাত উঠিব নোৱাৰে কাৰণে আমি এটা কমিউনিটি হল আমি খুজিছোঁ, তেখেতক মেমৰেণ্ডাম দিছোঁ। তাৰ লগতে আমি যিটো জল জীৱন মিছন যিটো আছে চৰকাৰৰ যিটো স্কিম, সেইটো বিষয়েও আমি ইয়াত অৱগত কৰিছোঁ। যিমান পাৰে তেখেতে চাম বুলি কৈছে, এতিয়া আমি তাৰ কাৰণে আমি আশাবাদী। কাৰেণ্টৰ বিষয়ে কিবা ক'ব? কাৰেণ্টটো হৈ আছে, আমি খবৰ কৰি আছোঁ। এইটো নেক্সট স্কিমত আমাৰ দিব বুলি কৈছে, এইটো ফেব্ৰুৱাৰী মাহত ষ্টাৰ্ট কৰিব বুলি কৈছে। তো সেইটো খবৰটো শুনাৰ কাৰণে আমি সেইটো বিষয়ে আমি অৱগত কৰা নাই, তো এইখিনি আমি অৱগত কৰিছোঁ। এই সন্দৰ্ভত এই লোকেল EM ডাঙৰীয়াই কি মন্তব্য কৰে? তেখেতে আমাৰ আগত ভালকৈ মন্তব্য কৰিছে আৰু তেখেতে ৰিচিভ ভালকৈ কৰিছে আৰু মই যিমান পাৰিম চেষ্টা কৰিম বুলি কৈছে। আৰু আগতেও আমি মুখে মুখে গৈ আছিলোঁ, তেতিয়াও মানে তেখেতে দিম বুলি কৈছে, কিন্তু আজিলৈ আহি পোৱা নাই। কিন্তু আমি এইটো সন্দৰ্ভত আমি এতিয়া মেমৰেণ্ডাম দিবলৈ বাধ্য হৈছোঁ আৰু আমি দিছোঁ, যিহেতু তেখেতে ভালদৰে আমাৰ মানে ৰিচিভ কৰিছে, য'ত আমি পাম বুলি আমি আশাবাদী কৰি আছোঁ।